নমস্কাৰ। যদি আমাৰ চেনেলটোত আপুনি প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নতুন ভিডিঅ' পাবলৈ ঘণ্টা বটনটো আস্তেকৈ টিপি দিব। ছাগাল গিলা পুহিব পুহি ফেলে দৰা খোৱাকডাল কিনবাৰ পইচা নাই বেটাটো চেচ কৰি ফেলাক চব। কি হ'ব এন্দৰ লগত মোকে দি ছাগাল পুহিব নৰা, মই দৰাক লগাম নহয় খেলা থাকব নৰা হৈছোঁ মই। এই মোৰ গৰমখনত মোৰ বেয়া লগা হৈছে। কাপোৰ অ বাইদেউ কাপোৰ ল'ব, বেগ চিট বেগ কভাৰ ল'ব, কাপোৰ কাপোৰ শুনিয়ে মই কি আনছা এগলা? কম্বল আনছো। কম্বল আনছা? ৰখ ৰখ গেছো ৰখ ৰখ ৰাখব বাইদেউ কাপোৰ। কি কাপোৰ আনছা? কম্বল। কম্বল আনছা গৰমখনত? আখান ললি তিনখান ফ্ৰী। নালগে তোৰ তিনখান ফ্ৰী, এনাই পইচা পাতি নাই। এটা তিৰি ভুলাবা আখান ল, আখান লবি এটা তিৰি ভুলাবা আইছা। তিৰি ভুলাবা না বাইদেউ মোৰ পটলা কৰি লাখ পইচা গম পাইছা। তোৰ তাৰ কাপোৰ ৰাখি তাৰ পৰা এখন দেখছ নাকি কি খায়াম। বাপ্পা ঐ খেদলো দে, নালবে ইত্যে মোৰ 1000 টাকা চুনা লাগি গেল। ভাগ্য ভাল তিৰি গা ধুবা গেল বুলি হে। বেটা আহিবি কোনদিনা গল ৰাখি থৈ দিম এতে ইয়াতে তিৰি ভুলাবা জুতি পাইছে বি চিনি বনাই থান দে বেটা। ভাগিন ইমান দিনৰ মূৰত কি লৈ গৈছ দুৱা? খাবা চাবা দেই নে নাদে? ইয়াতে বহুদা অ দাদা আহিছা? আইছো ৰ কুৰমা কৰাছে। পিছফালে কিবা কাম কৰি আছে। বৰ গৰম দিছি। বিচনি এখন আনচোন। বিচনি কি কবি, তাত ধৰি আকৌ বস্তুৱে ৰাখিবা নৰো। বেপাৰী এটাও যাবা নৰে, চব খেদে। বাপা তোক যি আৰু ক'ত বিয়া দিলো চিপ্ৰিয়া। মই মাতি ৰ যা যা। বাপ্পা ঐ 50 টাকা এটা পালো ঐ। কোনবাই মৰাণ নহয় নিলে কঁঠালটো। আমার দাদা আইছি। থাকাকে আহিছি নাকি? থাকবো না, বহুত দিনের মূৰত আছি। এগলা কি বেছি আহে তাৰ চাহ ভাতৰ কথা লখবি আৰু থাকাটো পিছৰ কথা। কি কয় ইমান দিনৰ মূৰত আছি মই জানো কেনেকে চলছো মই। বাপ্পা ঐ আহিল আৰু এডাল কবাৰ পৰা কোৰ পাইছি আহে এগলাখান। বাকী ভাগিন পঢ়া পাতি ভালকে পঢ়িবা। ৰিজাল্ট ভাল হ'ব লাগব। আইছো ৰ'ব। বহক বহক। কাম কৰি আছে নেকি? মামা তুমি দেউতাৰ লগতে কথা পাতা। যা যা যা। এই চাহ নাখাই, মিমিৰে চাহ নাখাই যা, তামচা কৰি থাকে। বাকী কেতিয়া আহিল? হ'ল অলপ টাইম। বাকী এইবাৰ খেতি কে নাই? খেতি আছে চলি অলপ চলপ কিবা। জিকা ভেন্দি গিলা লাগছি নে পিছফালে? লাগছি বেছি লাগে না, এই বৰষুণৰ কাৰণে আনলাক না সেখানটি? মোক আনবা লাগে একে আমাৰে খাবা নুকলে। তেতিয়াহ'লে কি কৰবি আহে আপনিও? কি আছে ভালে? আছে দিয়ক, আছে চব আছে। দাদা চাহা। ৰবা ৰবা কি কৰ? দাদাই চাহ নাখায়, এনে তামচা কৰি থাকে মই জানো। বিৰাট তামচা কৰে। জ জ চাও কি দিন চ চাহ দিছো। আপোনাক তো কলি নানে, আকৌ বস্তুৱে নানে, ইমান চিটপ্ৰিয়া মানে। ৰ'ব 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 ৰ'ব।
কি হে চাও চাও অঞ্চ আহ এই কেপ লৈ যাও নাখে কেনে কৰে চাহ খাও শান্তি খাবা নেদে ও নাখে তামচা কৰে বিৰাট তামচা কৰে আগৰ পাইছিল না খালো ঐ নাখে খাও বুলিয়ে কয় কিন্তু নাখে মই জানো বিৰাট ইমান তামচা কৰিছিল ভাল লাগে মোৰ কেমাই কৰে নাখাও দক আপুনিও কম মানুহ নহয় দক চেকা চাকা ফিৰে নিলে তামচা কৰে যে আপুনি মই জানো আৰু চাহ বেছি খাও বয়া গম পাই না নাই হ'লেও খাবাৰ ইচ্ছা গৈছিল তামচা কৰছি মই জানো না আপুনি বিৰাট তামচা কৰেতো অ মামা আজি ভাত খাই যাব দা যোগাৰ কৰছি নেকি মাই চব যোগাৰ কৰছি দা হ'ব দা খাই যাম দা চাহটো খাবা নিদিলাকে ৰৌতেৰে দাদা তুমি বাহ মই ফুৰি ৰবা ফুৰিবা যাবা অ এ আকৌ আনাই নহ'লে দোকান পালি তুমি কিবা খাবা এটা ধৰা কি দে এইগিলাখান যাও দক নালগে এইগিলাখান সৰু চলি কিয় দে হে আপুনি নলাক দিওঁ মই দিম দিয়ক পিছত। তে মই তাই বোলে কিবা যোগাৰ কৰছি মই চাওঁ ৰ'ব কাৰণ কি মই বনাবা হাত দিওঁ কাৰণ কি আপুনি যি নাখায় মই জানো তামচা খাম কৰে দক কৰক দক নালগে ৰ'ব নাখায় আপুনি তামচা কৰে মই কওঁ ৰ'ব বনাবা হাত দিওঁ খুব গৰম বিচনি এখনো নাই মানে ইয়াৰ ঘৰ অ কি কৰিছ আলু কাটি আছো গো দাদাই ভাত নাখাব নাখায় ভাত ডিমাও হৈ আছে দেখোন ডিমীয়াকেইটা থৈ দিবি মই 2 দিনমান খাম ভাত নাখায় দিয়া দাইদেৰিক আকৌ ভাত খুৱাব লগা নাই মই গম পাইছো কেনেকে চলি আছো কি চিপৰা মানুহে ইমান দিনৰ মূৰত আছি অ দাদা ভাত বেছি ভৰি হাত ধু বেছি বোলে ভাত পৰীক্ষান ধুই নেকি নালগে ৰ'ব এটা কাম কৰক আপুনি ন ভাত নাখায় মই জানো তামচা কৰছি বতৰটো দেখছি না যোগাৰো কৰছি দেখোন কৰছি এনে কৈছি তাই আৰু আপোনাৰ কি বতৰটো দেখা পাইছি না পেচাব থকা মানুহ আপুনি সোনকাল ঘৰত যোৱাটো ভাল হ'ব আহক মই অলপ আগবাঢ়ি দিওঁ খাই যাওঁ নেকি ভাতকেইটা নালগে আহক নালগে বতৰ দেখছি না পেচাব থকা মানুহ মই অলপ আগবাঢ়ি দিওঁ খালি ভাল লাগে মাতটো দিয়া নহ'ল নালগে মাত মই দিম বোলো পিছত মাতটো দি যাওঁ নালগে বয়া পাব দেখোন নাপে আবয়া এই অলপ ৰ'ব কথা আন যাবা নালগে আহক নহ'লে খাই নালগে সেইফালে নুঘুৰবে মোক আনালি লাগি যাব কেমাই কৰে আপুনি নালগে মোৰ আনালি কৰিব খুজিছে নেকি এই যাক নাও যাক আৰু আপোনালোকৰ থাকে কেমাই মানুহ আপুনি ইমান চিপ্ৰিয়া নাই লো কথা নাই বাপ মই বাচিছি দে মোৰ বহু বস্তু আছে আৰু এই কৰিম এই ভাত যোগাৰ কৰা তাইক বেটিক ভাতৰ যোগাৰ কৰে তাই ডাইডিয়া কৰি দিলি যোগাৰ কৰে তাই খাও দাদা ক'ত গেল বাপ্পা ঐ কিবাকে খেদলো দে তাক নালবে ইয়ে যি মোৰ ক'ত গেল হে দাদা গেল ঘৰত গেল কি কও মই ভাত বাঢ়ি ৰখি আছো হয় বতৰত দেখা নাই আৰু পেচাত থকা মানুহ সেইকাৰণে খেদে দিছ সোনকালে হয় নেকি শুনা ডিমে যি বনাইছিলে অ ডিমে এতিয়া মোক গেলি থৈ দিবে আৰু ভাতখিনি পন্তা কৰি থবা ঠাণ্ডা মই খাম। আপুনিয়ে খাব ময়ে খাম যা বাগিন অ মামা আহিলে নেকি যাওঁ দা এই দৌতেৰে যি চিপ্ৰিয়া মোক চাহ খাব নিদিলাক ভাত খাওঁতেও সেয়াকে গৈছি এটা কাম কৰিবা তুমি দৌতেৰেক যাই পেলাই ক'বা ইমান চিপ্ৰিয়ামি কৰিবা হাক দিবা নহ'লে এই বিপদৰ সময়ত চপাৰ মানুহ কাকো পাবাৰ নহয় কৈ লাভ নাই তুমি তেওঁ সেনাই য তুমি 200 টকাটো দিলে যাই ফুটাত ভৰি থাকো তাকেতো তুমি পঢ়িবা দা ভালকে আৰু মায়েৰে এটি যাই থাকিলে আমাৰ দেখিৰ কিন্তু দৌতেৰেক যাবা হাক দিবা দা য ভালকে পঢ়িবা